নমস্কাৰ বন্ধুসকল, আমাৰ আজি বিষয়টো হ'ল পাবজি সফলতাৰ আঁৰৰ কাহিনী। মই আজি আপোনালোকক ক'বলৈ ওলাইছোঁ। আমি সকলোৱে ভিডিঅ' গেম খেলোঁ। প্ৰথম ভিডিঅ' গেম আহিছিল 1958 চনৰ অক্টোবৰ মাহত, যাৰ নাম আছিল পং। আৰু লাহে লাহে গেমটো আগতকৈ লাহে লাহে গেমবোৰ উন্নত হ'বলৈ ধৰিছে। আজিকালি নতুন নতুন ফিচাৰ্ছ লঞ্চ কৰিছে, ফলত গেমবোৰ আগতকৈ খেলিবলৈ উন্নত হৈছে। আৰু আজি মই যোনটো গেমৰ বিষয়ে ক'বলৈ ওলাইছোঁ, সেই গেমটো অতি খুব কম সময়ৰ ভিতৰতে পৃথিৱীৰ লাখ লাখ মানুহে আঁকোৱালি লৈছে আৰু পৃথিৱীৰ লাখ লাখ মানুহে এই গেমটো খেলিছে। পাবজি গেমত 100টা প্লেয়াৰ বা 100টা প্লেয়াৰ থাকে, যাক পেৰাচুটৰ সহায়ত এটা আইলেণ্ডত নমাই দিয়া হয় আৰু য'ত ইজনে সিজনৰ লগত ফাইট কৰি শেষলৈকে থাকিব লাগে। আজি আমি জানিম এই গেমটো কোনে বনালে আৰু কেনেদৰে বনালে। এই গেমটো ব্ৰেণ্ডন গ্ৰীণ নামৰ এজন ব্যক্তিয়ে বনাইছিলে বুলি ক'ব পাৰি। তেওঁ এই গেমটোৰ লিড ডিজাইনাৰ আৰু ডাইৰেক্টৰ আছিল। ব্ৰেণ্ডন গ্ৰীণে প্ৰথমৰ পৰা গেম খেলিছিল, যদি তেওঁ এজন গেম ডিজাইনাৰ নাছিল। তেওঁ এজন ফটোগ্ৰাফাৰ আছিল আৰু গ্ৰাফিক ডিজাইনাৰ, আৰু লগতে তেওঁ এজন ৱেব ডিজাইনাৰ আছিল আৰু তেওঁ কামৰ বাবে ব্ৰাজিলত আছিল। তেওঁ প্ৰথমৰ পৰাই গেম খেলিছিল আৰু তেওঁ প্ৰথমৰ পৰাই গেম খেলি খুব ভাল পাইছিল। আৰু তেওঁ ডেল্টা ফ'ৰ্চ, ব্লেক হক ডাউন, আমেৰিকান আৰ্মি নিচিনা গেম খেলি ভাল পাইছিল। এদিন তেওঁ ডেইজ গেম খেলোঁতে তেওঁ এই গেমটোৰ পৰা খুব প্ৰভাৱিত হৈছিল আৰু তেওঁ ডিচাইড কৰিছিল যে তেওঁ গেমতে নিজৰ কেৰিয়াৰ বনাব। ব্ৰেণ্ডনে এনেকুৱা গেম বনাব বিচাৰিছিল যি গেমটো মানুহে খেলি থাকিলেও বা যিমানবাৰ খেলক, কিন্তু এই গেমটোৰ প্ৰতি আমনি নহয়, বাৰে প্ৰতি এই গেমটো খেলিবলৈ মন গৈ থকা। তেওঁ অন্যতকৈ বেলেগ গেম বনাব বিচাৰিছিল আৰু তেওঁ আনতকৈ বেলেগ চিন্তাৰ বাবে আনতকৈ যি বেলেগ চিন্তা আছিল, তেওঁ সেই চিন্তাৰ বাবে প্ৰভাৱিত হৈ ছনী অনলাইন এণ্টাৰটেইনমেণ্টৰ এটা কোম্পানী S1Z1 গেমৰ বাবে তেওঁক ৰাখি ল'লে। তেওঁক সেই গেমটো বনোৱাৰ বাবে দিলে আৰু এই গেমটো তেওঁ কমপ্লিট হোৱাৰ পিছত তেওঁ এই কোম্পানীটো তেওঁ এৰি দিলে। আৰু ঠিক ব্ৰেণ্ডনৰ নিচিনা আৰু এজন চিন্তাধাৰাৰ মানুহ আছিল চেং হেন কিম, যাৰ চাউথ কোৰিয়াত এটা গেম ডেভেলপ কৰা কোম্পানী আছিল আৰু এই কোম্পানীটোৰ নাম আছিল জিন্নো গেম। 2015 চনৰ জানুৱাৰী মাহত এই কোম্পানীটোৰ নাম চেঞ্জ কৰি ব্লু হোল কৰি দিয়া হৈছিল। চেং হেন কিম সেই সময়ত বেটেল ৰয়েল গেম বনোৱাৰ চিন্তা কৰিছিল। তাৰপিছত তেওঁ এই গেমটো বনোৱাৰ বাবে ৰিচাৰ্জ আৰম্ভ কৰিলে। তেতিয়া তেওঁৰ নিচিনা একে চিন্তাধাৰাৰ আন এজন ব্যক্তিক পালে, সেইজন হ'ল ব্ৰেণ্ডন গ্ৰীণ। আৰু তেওঁ দুইজনে একেলগে মিটিং কৰিবৰ বাবে তেওঁক চাউথ কোৰিয়ালৈ মাতিলে আৰু তেওঁ ব্ৰেণ্ডন গ্ৰীণ নামৰ ব্যক্তিজন চাউথ কোৰিয়ালৈ আহিলে আৰু দুইজনে একেলগে মিটিং কৰি এই শেষৰ সিদ্ধান্ত ল'লে যে তেওঁলোকে দুইজনে একেলগে পাবজি নামৰ এটা গেম বনাব। আৰু তাৰপিছত 20 ডিচেম্বৰ 2017 পাবজি গেমটো ৰিলিজ দিয়া হয় আৰু ফেব্ৰুৱাৰী মাহৰ 2018 iOS আৰু এণ্ড্ৰইডতো ইয়াক লঞ্চ কৰি দিয়া হয়। আৰু তাৰপিছত সকলো গেমাৰৰ এইটো গেমটো পচন্দৰ গেম বনি গ'ল আৰু পাবজি গেমে বেষ্ট মাল্টিপ্লেয়াৰ গেম, বেষ্ট গেম অফ দি ইয়েৰ আৰু একশ্যন গেম অফ দি ইয়েৰ আদিৰ দৰে এৱাৰ্ড পাবলৈ সক্ষম হ'ল। বন্ধুসকল, ভিডিঅ'টো কেনেকুৱা লাগিল? যদি ভিডিঅ'টো ভাল লাগিল, চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক কৰক আৰু শ্বেয়াৰ কৰক। থেংক ইউ।